হেল্ল' আৰু নমস্কাৰ। মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। আজি মই লৈ আহিছোঁ এটা কঁঠাল গুটিৰ ৰেচিপি। এয়া মই কঁঠাল গুটি কেইটামান আৰু আলু তিনিটা এনেদৰে কুকাৰত বইল কৰি ল'লোঁ। অকণমান বেছিকৈ বইল নকৰিব। ইয়াত কেৰাহীত তেল অকণমান দি পিনি মই আদা নহৰু পেষ্টখিনি দি হালধি অকণমান আৰু পিঁয়াজ দুটা তেজপাত দুখিলা এনেদৰে দি পিনি অকণমান লৰাই আছোঁ। লৰাই শেষ হোৱাৰ পিছত এটা বিলাহী দি দিছোঁ। বিলাহীটো ভালদৰে ভাজি থাকিব যেতিয়ালৈকে তেল এৰি নিদিয়ে। এয়া মোৰ বিলাহী ভজা হৈ গৈছে। ইয়াত মই দি দিছোঁ কঁঠাল গুটি বইল কৰি থোৱা আৰু আলু বইল কৰি থোৱাখিনি। এনেদৰে অলপ সময় তলত লাগি নোযোৱাকৈ ভাজি থাকিব। ইয়াত মই দি দিছোঁ নিমখ অকণমান। নিমখটো দিয়াৰ পিছত এনেদৰে অলপ সময় আকৌ ভাজি দিছোঁ। মই ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি ইয়াতকৈও বেছি ব্যৱহাৰ কৰিব বিচাৰে, জ্বলাটো বেছি হ'বৰ কাৰণে, তেনেহ'লে আপোনালোকে জালুকো দি দিব পাৰে। ইয়াত মই কেঁচা জলকীয়া এটা দি দিছোঁ। এয়া মোৰ কঁঠাল গুটি তৰকাৰী ৰেডি হৈ গৈছে। এতিয়া যিহেতু কঁঠালৰ বতৰ, নহ'লে কঁঠাল গুটিৰ তৰকাৰী খোৱাৰ অভাৱ